हेलो दोस्तों वेलकाम टू माय यूट्यूब चैनल और पोनपटियाকৈ আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ আৰু আজি আহকচোন আমি মামাই যেন যিখন মানে বিহুৱে আমাক মানে এছঅপি জাৰি কৰে সেইখন এছঅপিৰ বিষয়ে আজি আমি অলপ আলোচনা কৰোঁ তো ফাৰ্ষ্ট মামা আপুনি আৰম্ভ কৰক মানে মোৰ মাতটো কিবা হৈ আছে দিয়ক আপুনি প্ৰথমতে আৰম্ভ কৰক দিয়ক মই শুনিম আৰু ৰাইজেও শুনিব দিয়ক আপুনি প্ৰথম আৰম্ভ কৰক দিয়ক 10টা বজালৈকে মানুহে বিহু খাব 10টা বজাত ঘৰত সোমাব ৰাতিপুৱা 6টাত আহি আকৌ মেজি জ্বলাব কিন্তু ৰাতি ভেলা ঘৰত থাকিব নালাগে এই ৰবক মামা ৰবক 1 মিনিট ৰবক ক'ত থাকিব নালাগে বোলে ভেলা ঘৰত থাকিব নালাগে তেৰি হ'ব একো নাই কিডাল আছে ভেলা ঘৰতে থাকিব দিয়া নাই নাথাকো কিন্তু ভেলা ঘৰ কিনাত থয়লা বস্তা পাই থাকিম গোটেই ৰাতি মই अभी मजा आएगा ना भिड़ो बाय बाय टाटा गुड बाय गया